নমস্কাৰ সকলোকে গাঁৱলীয়া আবিৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ মোৰ নতুন এটা ভিডিঅ'। এয়া ৰাস্তাত আছোঁ বাই আৰু মই বজাৰত গৈ আছোঁ। আজি শনিবাৰ দুধনৈ বজাৰ হয়, অকণমান বজাৰ কৰি আহোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰাকৈ। উঠি ল'লোঁ। ই ৰিক্সাত গৈ আছোঁ। বেছি দূৰ নহয়, অলপ দূৰ। আমাৰ পৰা 3 কিলোমিটাৰ হয়। বেক কেমেৰা কৰি বজাৰখন দেখুৱাই দিওঁ ৰ'ব। গাহৰি বজাৰ, বাইদেৱে গাহৰি পোৱালি ল'ব। আৰু এদিছোঁ 2800 দিব বাৰু আছে। কিমান যে কক? লৈ যা। 2800 দিব ৰ। কিমান ললো? কিমান ললো 800 দে বাছিলো। ক, আহা দিলা। হা? বাইদেৱে গাহৰিৰ পোৱালি ল'ব, দাম কৰি আছে। মই অকণমান আছোঁ ওচৰত, আছিলোঁ যেন তেন আহিলোঁ ওচৰৰ পৰা। ইমান গোন্ধ। বহুত ডাঙৰ বজাৰ হয় আৰু চব্জিৰ বজাৰ আছে ইফালে, কাপোৰ বজাৰ, চব্জি বজাৰ।
বহুত বাছনিৰ পিছত এইটো হ'ল 2700 হ'ল। এতিয়া গাহৰি ল'লোঁ, এতিয়া আমি চব্জিৰ বজাৰ কৰিম, চব্জিৰ বজাৰ যাম। চব্জিৰ বজাৰৰ পিছত ডাইৰেক্ট খৰমুৱা, ডাইৰেক্ট খৰমুৱা নহয় আমি চব্জিৰ বজাৰত আহি পালোঁ। অকণমান বজাৰ চজাৰ কৰোঁ, বজাৰ চজাৰ কৰাৰ পিছত লগ পাই আছোঁ। আমি চেণ্ডেল দোকানত সোমাইছোঁ এতিয়া, চেণ্ডেল বজাৰ। ফাইনেলি বাইদেউৰ চেণ্ডেল পচন্দ হ'লে এতিয়া অকণমান পিছত, গৰমো বহুত লাগিছে দিনটো, অকণমান পিছত কিবা ঠাণ্ডা ঠাণ্ডা খাই ঘৰমুৱা হ'ম। মাংসৰ দোকানত, মাংস বজাৰ। ইফালে দা, কটাৰী, কোদাল চব আৰু এইবিলাক বজাৰ। বজাৰৰ পৰা আহিলোঁ, এতিয়া আছোঁ কাপোৰ দোকানত। এইটো লৈছোঁ এটা গিফ্ট, কালি বিয়াৰ পাৰ্টিৰ কাৰণে পেহীৰ। এইটো শৰাই হয়, দোকানখন দেখুৱাই দিছোঁ। মই একো নলওঁ বাৰু কাপোৰ চাপোৰ, বাইদেৱে ল'ব। ব্লাউজ চাই আছে। এই শৰাইটো আমি পেহীক নামপাৰ্টি তৰফৰ পৰা দিম। তাই নামপাৰ্টিত গৈছিল আমাৰ লগত যিহেতু, আৰু নামপাৰ্টিটোক মাতিছে, সেইকাৰণে এইটো ল'বলৈ আহিছোঁ। আৰু আমি বজাৰ চজাৰ কৰি হোটেলত আহিছোঁ, অকণমান খাওঁ, ফেনৰ তলত বহিছোঁ। তো আমি হোটেলৰ পৰা ওলালোঁ চাহ ঠাহ খাই, এতিয়া ঘৰত গৈ আছোঁ ই ৰিক্সাত। আহোঁতেও ই ৰিক্সাত, যোৱাতেও ই ৰিক্সাত। তো আৰু আজিৰ ভিডিঅ'টো এইখিনিয়েই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।